11 তাৰিখে আমাৰ আইৰন মেন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বৰ্ষৰ আমি দিৱস পালন কৰিব লাগিছোঁ। ইউনিটি মাৰ্চ আমাৰ দুটা জেগাত হ'ব। 10 তাৰিখে আমি আমাৰ কাজলগাঁৱৰ DC অফিচৰ পৰা ষ্টাৰ্ট কৰি পেলাই এটা পদযাত্ৰা আৰম্ভ হ'ব। এইটো আমাৰ ডায়েটৰ ফালেদি হৈ পেলাই JSB আমাৰ হস্পিটেলেদি হৈ পুনৰ আমাৰ DC অফিচলৈ আহিব। ইয়াত সকলো ছাত্ৰ ছাত্ৰী NSS NCC সহযোগ কৰিব, লগতে লাইন ডিপাৰ্টমেণ্ট, আশা, অংগনাবাদী, অন্যান্য ডিপাৰ্টমেণ্ট সকলো জইন কৰিব। মিনিমাম আমাৰ 500 গেডাৰিং আমাৰ চৰকাৰী ফালৰ পৰা দিছে, যদি মোৰ দেন ডেট হ'ব, গতিকে আমি হাজাৰো হ'ব, আমাৰ তাতকৈ অধিক হ'ব পাৰে। আৰু 11 তাৰিখে আমাৰ ইউনিটি মাৰ্চ ষ্টাৰ্ট হ'ব BDSA প্লেগ্ৰাউণ্ড বিজনী, তাৰ পৰা আৰম্ভ হৈ চাৰ্কিট হাউচেদি আমাৰ বিজনী বান্ধৱ স্কুল হৈ লৈ পুনৰ আকৌ BDSA লৈ আহিব। ইয়াত কালচাৰেল প্ৰচেছনো থাকিব। ইয়াত NCC NSS সকলো লাইন ডিপাৰ্টমেণ্ট, ছেল্ফ হেল্প গ্ৰুপ, অংগনাবাদী সকলো আমাৰ জনসাধাৰণ আমি সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এই দুটা প্ৰগ্ৰেম আমাৰ দুটা সমষ্টিত কৰা হৈছে, গতিকে ইয়াত সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ডেথ এনিভাৰ্চাৰী 5 তাৰিখে, অহা 5 তাৰিখে আমি BGR ফিল্ডত আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আমাৰ সকলো গাৰ্জেন মিনিষ্টাৰ সহ সকলো পাব্লিক ৰিপ্ৰেজেণ্টেটিভ থাকিব। তাৰোপৰি চিৰাং ডিষ্ট্ৰিক্টক আমাৰ 3000 টাৰ্গেট দিছে। এইটো মানৱ শৃংখল আমি কৰিম। ইয়াত সকলো অনুষ্ঠানৰ মানুহেই থাকিব, ছাত্ৰ ছাত্ৰী থাকিব, অল লাইন ডিপাৰ্টমেণ্টছ থাকিব, পাব্লিক থাকিব। আৰু ইয়াত আমাৰ যিসকল শিল্পীয়ে গুৱাহাটীত তেওঁলোকে পৰিৱেশন কৰিছিল, আমাৰ প্ৰায় 21 গৰাকী গৈছিল, তেওঁলোকৰ পৰা প্ৰায় 17 গৰাকীয়ে আমাৰ ৰিহাৰ্চেল কৰি আছে। তেওঁলোকে 17 মিনিট তেওঁলোকে প্ৰথমতে গুৱাহাটী যি ট্ৰেক দিছিলে সেই ট্ৰেকটো তেওঁলোকে পৰিৱেশন কৰিব। তাৰপিছতে উপায়ুক্তৰ চমু ভাষণ, তাৰপিছতে গাৰ্জেন মিনিষ্টাৰ এটা চমু ভাষণ হোৱাৰ পিছতে আমি সকলোৱে মিলি মানুহে মানুহৰ বাবে এই ট্ৰেকত আমি গানটো গাম আৰু এই গানটো গোৱাৰ লগে লগে আমি অনুষ্ঠানটো সামৰণি মাৰিম।